শ্ৰীমন্ত শংকৰ হৰিভকতৰ নাজানা যে নকল্পতৰু তাহান্ত বিনাই নাহি নাই নাই আমাৰো পৰম গুৰু প্ৰভু আমাৰো পৰম গুৰু কৃষ্ণ শ্ৰী শংকৰদেৱে ৰচিত কৰি থৈ যোৱা বিভিন্ন ধৰণৰ অংকীয়া নাট আজি জামুগুৰিবাসী ৰাইজে 21খন ভাওনা একেলগে কি ধৰণে প্ৰদৰ্শন কৰিব আপোনালোকে মোৰ ভিডিঅ'টোৰ জৰিয়তে আজি 12 চহৰীয়া ভাওনা বুলি কিয় কোৱা হয় এই সকলোখিনি কথা মোৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণৰূপে চাই থাকিব, তেতিয়াহে গম পাব যে 12 চহৰীয়া ভাওনা মানেনো কি আৰু ইয়াৰ 227 বছৰৰ সমন্বয় কেনেদৰে অসমত জামুগুৰিৰ বাসী ৰাইজে কেনেধৰণে ৰাখিছে সেই সকলোবিলাক আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে দেখিবলৈ পাব। ইমান সুন্দৰকৈ মই ৰীতাছ ব্লগছ এণ্ড মন্দিৰ দৰ্শন নামৰ চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাই আজি জামুগুৰিলৈ আহি আপোনালোকক 12 চহৰীয়া ভাওনা দেখুৱাবলৈ চেষ্টা কৰিছোঁ। 12 চহৰীয়া ভাওনা চাবলৈ মই মোৰ মা আৰু শাহুক লৈ আহিলোঁ। তেওঁলোকে কিমান এটি ফূৰ্তি পাইছে আপোনালোকে ভিডিঅ'টো দেখিলে গম পাব। আৰু এয়া বাটচৰাটো ইমান সুন্দৰকৈ বনাইছে আপোনালোকে মোৰ লগতে আপোনালোকেও বলক, ভিডিঅ'টোত সম্পূৰ্ণৰূপে চাই থাকিলেহে গম পাব। আৰু নিজেও যিসকলে নাজানে নিজেও জানক, যিহেতু মই নিজেও নাজানিছিলোঁ। এয়া দুজনী মায়ে কিমান ফূৰ্তি পাইছে দেখিছেনে। মই যিহেতু নিজেও নাজানো 12 চহৰীয়া ভাওনা মানেনো কি, ইয়ালৈ গৈহে মই প্ৰকৃত অৰ্থ জানিলোঁ। আপোনালোকে মোৰ লগতে 12 চহৰীয়া ভাওনা মানেনো কি আৰু খোলা শব্দটোৰ অৰ্থ কি বা খোলা কি, ইয়াত আপোনালোকে দেখিছে এই সৰু সৰু খেৰৰ এনেধৰণে খেৰেৰে বনাই থোৱা ঘৰবোৰ একোখন খোলা, যিটো একোখন খোলা 21খন খোলা ইয়াত যিহেতু আছে আপোনালোকে মোৰ ভিডিঅ'ত দেখিব, সম্পূৰ্ণৰূপে চাব। 21খন খোলাৰ অৰ্থনো কি, খোলা মানে কি? খোলা মানে হৈছে 21খন খোলাৰ ইয়াত এখন খোলাত 11খন 12খন বা খুব বেছি 10খন গাঁও জড়িত হৈ থাকে। জড়িত হৈ 21খন খোলা হৈছে, তাৰ মানে এখন খোলাত 10খন গাঁও হ'লে 21খন খোলাত কিমান গাঁও হ'ব? অসমৰ সৰ্ববৃহৎ জামুগুৰিহাটতে কিজানি গাঁও আছে মই ভাবাত, হয়তো মই নাজানিবও পাৰোঁ, কিন্তু মই কৈছোঁহে কথাটো। এয়া চাওক, মই প্ৰথমখন খোলাৰে এনেধৰণে ভিতৰলৈ যাম। আপোনালোকে চাওক, আহি পায়ে এনেধৰণে একোখন খোলাত এনেকৈ আমাক চিৰা দৈ খাবলৈ দিলে। খাই উঠি মই এয়া মূল বিষয়বস্তু, যিটো আমাৰ 12 চহৰীয়া ভাওনাৰ মূল বিষয়বস্তুলৈ আহিছোঁ। এয়া হৈছে মূলখন খটলাখন, যিখন খটলা ইমান ডাঙৰ 21খন নাটক এয়া দেখিছে গামোচাৰে ঢাকি ঢাকি থৈছে আৰু প্ৰতিখন শৰাইত এনেকৈ নাটক 21খন ৰাখি থৈছে। 21খন যিহেতু সন্ধিয়া এই 21খন নাটক মঞ্চস্থ কৰিব জামুগুৰিবাসী ৰাইজে। প্ৰতিটো খোলাৰ বিভিন্ন ধৰণৰ জাতি জনজাতি লোকসকলে ইয়াত আছে আৰু তেওঁলোকে এনেকৈ ইমান ধুনীয়াকৈ শৃংখলাবদ্ধভাৱে সকলোবোৰ আপোনালোকে ভিডিঅ'ত দেখিলে গম পাব কৰি গৈছে। সঁচাকৈ চাবলগীয়া, মই মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকেও দেখিব। এয়া চাওক, মই ঘূৰি ঘূৰি দেখুৱাই নাটকসমূহ এনেকৈ ৰাখিছে। দিনতে লাইট জ্বলি থকাৰ কাৰণে হয়তো ভালকৈ দেখি পোৱা নাই। এয়া দিনৰ পৰিৱেশ, মই ৰাতিৰ পৰিৱেশো আপোনালোকক দেখুৱাম। এনেকৈ একোখন নাটক শৰাইত থৈ দিছে আৰু প্ৰতিখন কিমান ভগৱন্তক কিমান আৰাধনা কৰি এনেধৰণে একোখন নাট মঞ্চস্থ কৰে আপোনালোকে হয়তো জানে, যিসকলে ভাওনাৰ লগত জড়িত। ভাওনা সঁচাকৈ শংকৰদেৱৰ সৃষ্টিৰাজ, অপূৰ্ব সৃষ্টিৰাজে আমাক দি থৈ গৈছে আৰু ইয়াত জামুগুৰিবাসী ৰাইজে 227 বছৰ ধৰি এই সমন্বয় ৰক্ষা কৰিছে। আপোনালোকে চাওক, এতিয়া মই আপোনালোকক এয়া দেখুৱাইছোঁ, এইবোৰ খোলা দেখিছে, গোটেই 21খন খোলা মই আপোনালোকক ঘূৰি ঘূৰি দেখুৱাবলৈ মোৰ ভাগৰ লাগি গ'লগৈ। তথাপি যিখিনি পাৰোঁ দেখুৱাইছোঁ বাৰু। এয়া দেখিছেনে, এয়া দিনৰ অৱস্থা। মই ৰাতিৰ অৱস্থাটো আপোনালোকক দেখুৱাম, যিহেতু মই ভাওনা চোৱাকৈ আহিছিলোঁ। আপোনালোকে মোৰ লগতে 21খন খোলাত 21খন এটা খোলাত আপোনাৰ 10-12খন গাঁও থাকে, 10-12খন গাঁও মিলি এটা খোলা হয়। তেতিয়াহ'লে 21খন খোলাত কিমান গাঁও জড়িত হৈ থাকিব? আৰু অসমৰ সকলোতকৈ ডাঙৰ গাঁও এই জামুগুৰি। এয়া দেখিছে আপোনালোকে ভিতৰৰ পৰিৱেশ কেনেকৈ, ইয়াতে আপোনালোকে
ইয়াৰ ভিতৰত এনেকৈ এয়া কেনেকৈ বাঁহেৰে বেৰি দিছে দেখিছেনে একোখন খোলাৰ এনেধৰণৰ বনাই থৈছে তাত এনেকৈ প্ৰতিটো খোলাৰ মানুহবোৰ এনেকৈ মানে বহে ইয়াতে বহি ভাওনা চাব আপোনালোকে দেখিব নিজৰ খোলাত বহি নিজৰ মানে ৰাইজে তেনেকৈ চাব এয়া কিমান ধুনীয়াকৈ ভাওনাৰ বাবে প্ৰস্তুতি কৰি থৈছে সন্ধিয়া আৰম্ভ হোৱাৰ লগে লগে ইয়াত 21খন নাটক মুকলি কৰিব আপোনালোকে চাওক আৰু নেদেখা বস্তু এটা মোৰ ভিডিঅ'ৰ জৰিয়তে চাব ইয়াত বহুত ধুনীয়া মেলা চেলা হৈছিলে কিন্তু মই সেইবোৰ আপোনালোকৰ সকলোৱে মেলা চেলা চায়েই যিহেতু মই সেইবোৰ ভিডিঅ' নকৰিলোঁ এতিয়া মই খালি মূল কথাখিনিৰ কাৰণে মূল কিনো হয় আৰু কেনেকৈ হয় সেয়া দেখুৱাবলৈহে চেষ্টা কৰিলোঁ এয়া এই জামুগুৰিহাটৰ এই 12 চহৰীয়া ভাওনাৰ ভোজনালয় যিটো ভোজনালয়ত ইমান সহস্ৰ লোকে একেলগে বহি ভাত খাব পৰা ব্যৱস্থা কৰিছে এয়া দেখিছেনে ইমান সুন্দৰকৈ আমাক আমন্ত্ৰণ কৰি নিছে ভিতৰলৈ সোমোৱাই নিছে হয়তো আজিকালি বিয়া সবাহতো এনেকৈ মানুহ আদৰ সাদৰ নকৰে ইয়াত ইমান ডাঙৰ হাজাৰ লোকক এনেকৈ খাবলৈ মাতি নিছে দেখিছেনে বাৰু আপোনালোকে হয়তো এনেকুৱা কেতিয়াও দেখাও নাই যিসকলে দেখিছেতো দেখিছে যিসকলে দেখা নাই তেওঁলোকৰ বাবে গোটেই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণৰূপে চাব এটা সুন্দৰ আমাৰ অসমৰ এটা অসমীয়াৰ সুন্দৰ এটা সাংস্কৃতিক পৰিৱেশ যিটো আপোনালোকে ইয়াত দেখিবলৈ পাব এয়া দেখিছে কিমান সহস্ৰ লোকে একেলগে বহি ভাত খাবলৈ বহিছে দেখিছেনে সকলোৱে ঘৰত এসাঁজ খায় নহয়নে কিন্তু এনেকৈ সমাজৰ মাজত এসাঁজ খাবলৈ সঁচাকৈ বহুত ভাগ্যৱান হ'ব লাগিব বহুতে চাবলৈ গৈও কেতিয়াবা এনেকুৱা হয় যে খাবলৈ নাপায় কিন্তু মোৰ ভাগ্যখন মই সঁচাকৈ ভাল বুলি ভাবোঁ যে মই শংকৰ সংঘৰ অধিৱেশনলৈ যাওঁতেও এনেকৈ শত সহস্ৰ লোকৰ লগত ভাত খাই আহিছোঁ আজি মই 12 চহৰীয়া ভাওনালৈ গৈও এনেকৈ শত সহস্ৰ লোকৰ লগত একেলগে ভাত খাবলৈ বহিছোঁ আৰু মোৰ এই পৰিৱেশটো দেখি সঁচাকৈ বৰ ভাল লাগিল আপোনালোককো মোৰ ভিডিঅ'ৰ জৰিয়তে সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰি আছোঁ আপোনালোকে সকলোখিনি ভালদৰে চাব আৰু নিজৰ সন্তানকো দেখুৱাব যে অসমীয়া সংস্কৃতিত অসমত এনেকুৱা ধৰণৰো একেলগে 21খন ভাওনা একেলগে 12 চহৰীয়া ভাওনা নামেৰে কিয় কোৱা হয় সেয়া দেখুৱাব এয়া ইমান সুন্দৰ কোনোবা স্কুলৰ ষ্টুডেণ্ট চাগে কি ধুনীয়াকৈ আমাক এনেকৈ যত্ন লৈছে ভাল লাগিছে সকলো জনজাতিৰ লোকে এনেকৈ বিভিন্ন ধৰণৰ ভাষা ভাষীৰ লোক এনেকৈ নিজৰ খোলাত নিজৰ ৰাইজক এনেধৰণে খোৱা বোৱাত এই দেখিছেনে কেনেকুৱা ধৰণৰ পোচাক পিন্ধি মিৰি মিচিং সকলো ধৰণৰ শংকৰদেৱে সৃষ্টি কৰি থৈ যোৱা সকলো ধৰণৰ সৃষ্টিৰাজিৰ এয়া এনেধৰণে সকলোৱে নিজৰ ৰাইজক অভ্যৰ্থনা কৰিছে নিজৰ কাম নিজে সকলোৱে কৰিছে কোনো ধৰণৰ বিশৃংখল পৰিৱেশ নাই সঁচাকৈ বৰ ভাল লাগিল গৈ আৰু এয়া আপোনালোকক মই বনাই থকা পাকঘৰটো দেখুৱালোঁ আপোনালোকে মেলা সভা সকলোৰে ভিডিঅ'ত চাই বা সকলো নিজেও গৈ চাইগৈ কিন্তু এনেকুৱা এটা পৰিৱেশটো দেখিবলৈ নাপায় ন ইমান কেইটা চৌকা আপোনালোকে হয়তো নিউজে পত্ৰই দেখিছে যে ভোজনালয়ত এনেধৰণে একেলগে বহুত চৌকা জ্বলি থাকে আজি মোৰ ভিডিঅ'টো চাওকচোন মই নিজেও এয়া দেখিছে ঠেলাত ৰঙালাও আহিয়ে আছে ৰাইজে কাটিয়ে আছে এয়া প্ৰতিখন গাঁৱৰ হয়তো ৰাইজে হ'ব এয়া ভাত বনায়ে আছে তৰকাৰী বনাই আছে আৰু দিয়ে আছে পৰিৱেশন কৰিয়ে আছে সমস্ত পৰিৱেশটো অতি সুন্দৰ শংকৰ সংঘৰ এইবোৰ নীতি নিয়ম সঁচাকৈ বহুত ভাল লাগে মোৰ ইমান শৃংখলাবদ্ধভাৱে কামবিলাক কৰে তেওঁলোকে প্ৰতিখন এয়া এতিয়া মই আবেলি পৰত জেঠাই ঘৰলৈ গ'লোগৈ এতিয়াৰ আবেলিৰ দৃশ্য মই আপোনালোকক দেখুৱাওঁ সন্ধিয়া এয়া আমি সকলোৱে ভাওনা চাবলৈ আহিলোঁ এয়া গাড়ীত দূৰ আছে মোৰ জেঠাই ঘৰলৈ মোৰ জেঠাই ছোৱালীজনী মোৰ কাৰণে ইমান বিশ্বনাথ চাৰিআলিৰ পৰা আহিলে আপোনালোকে মোৰ ভিডিঅ'টোত চাওক এয়া মই সন্ধিয়া সময় এই মোৰ জেঠাই ছোৱালীজনীৰ লগত মোৰ ভণ্টিৰ লগত ভাওনা চাবলৈ আহিলোঁ ভাওনা কিন্তু মই সম্পূৰ্ণ চাবলৈ নাপালোঁ যিহেতু মই গুচি আহিব লাগিব এয়া ৰাতিৰ পৰিৱেশ আপোনালোকক দেখিছোঁ দিনৰ পৰিৱেশো দেখুৱালোঁ আপোনালোকক মই এতিয়া ৰাতিৰ পৰিৱেশো দেখুৱালোঁ ভিডিঅ'টো বেছি নকৰোঁ যিহেতু আমনি পাব সেইকাৰণে একেলগে গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিলোঁ এয়া ৰাতিৰ পৰিৱেশ কিমান সহস্ৰ মানুহ চাওকচোন
ৰাতি মানুহ আহিয়ে আছে, মই আহিব পৰলৈ আহিয়ে আছে। মই যিহেতু সোনকালে আহিব লাগিব, মই সোনকালেই গুচি আহিলোঁ। ট্ৰেইন আছে আমাৰ 8টা বজাত, 7:30টাত ভাওনা। এয়া দেখিছে, আমি আহি পোৱাৰ লগে লগে আমি এনেদৰে প্ৰসাদ খাবলৈ পালোঁ। কিমান এটা ভাল লাগে নহয়নে? এনেকৈনো বাৰু আপুনি ইমান সহস্ৰ লোকক এনেকৈ প্ৰসাদ বিতৰণ কৰা ক'ৰবাত পাবনে বাৰু? এনেকুৱা ভাগ্য বাৰু কাৰোবাৰ আছেনে? অত সহস্ৰ লোকক 21খন খোলা ৰাইজে এনেধৰণে প্ৰসাদ যোগান ধৰিছে। সঁচাকৈ ভাল লাগিছে, বহুত ভাল লাগিছে। এয়া মোৰ জেঠু ঘৰ আছে যিহেতু তাত জামুগুৰিত। তাত মই অলপ সময় আমাৰ শাহুৰ গাটো বেয়া হোৱাত মই তাত জিৰণি দিবলৈ লৈ গ'লোঁ। এজনী মোৰ ভণ্টি, তাই বিশ্বনাথ চাৰিআলিৰ পৰা মই যাম বুলি কোৱাৰ লগে লগে আহিলে। তাইক ধন্যবাদ দিলোঁ। তাই আহিলে মোক লগ কৰিলে। এয়া এইটো মোৰ ভণ্টি জোঁৱাই। মই যিহেতু এদিনো লগে পোৱা নাছিলোঁ, আজি প্ৰথম লগ পালোঁ। তাই বিয়াতো যাব নাপাইছিলোঁ। এয়া মই মাহঁতক লৈ, এয়া জেঠু মোৰ 4 নম্বৰ জেঠু। গোটেইখিনিয়ে লগ হৈ এনেধৰণে এসাঁজ খালোঁ আৰু সকলোৱে মিলি এনেকৈ ভাওনা চাবলৈ আহিলোঁ। ভাল লাগিল। আৰু হয়, আজি ভাওনা চাবলৈ গ'লোঁ বুলি জেঠুহঁতৰ ঘৰলৈও যাব পাৰিলোঁ, নহ'লেতো যোৱা নহয়েই পৰিয়াল বুলিবলৈ। এনেধৰণে ৰাতিৰ পৰিৱেশটো আপোনালোকক দেখুৱাইছোঁ। আৰু শেষত মই আপোনালোকৰ বাবে শেষলৈকে চাই থাকক, কাৰণ যিহেতু ভিডিঅ'ৰ শেষতহে আপোনালোকে দেখিবলৈ পাব ভাওনা অনুষ্ঠান। শংকৰ সংঘৰ এনেধৰণৰ নীতি নিয়মবিলাক দেখিলে মই সঁচাকৈ বৰ ভাল লাগে মোৰ। আপোনালোকৰ বাৰু কেনেকুৱা লাগে কমেণ্ট কৰি জনাবচোন। যিসকলে এনেকুৱা শৃংখলাবদ্ধভাৱে পৰিৱেশ পাইছে তেওঁলোকে জনাব। এয়া বহুতো লোক এনেকৈ খোলাৰ ভিতৰত বহি আছে, যিহেতু খোলাৰ ভিতৰত বহিয়ে ভাওনা চাব। এয়া ইমান মানুহ। চাকি জ্বলাব বোলে এয়া ন? এয়া কি কৰিব, চাকি জ্বলাবনে? হস্পিটালৰ বসন্ত বিহু আপোনাক পুনৰাবৃত্তি পৰিদৰ্শন কাৰ্যালয়ৰ সন্মুখত বিচাৰি অপেক্ষা কৰি আছে। আপুনি য'তেই আছে পৰিদৰ্শন কাৰ্যালয়ৰ সন্মুখলৈ আহিবৰ বাবে অনুৰোধ জনালোঁ। সকলোকে ধন্যবাদ জনালোঁ। মই আপোনালোকৰ ওচৰলৈ এনেকৈ ইমানখিনিয়ে ভাওনা আগবঢ়াব পাৰিলোঁ। সকলোকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।